এনেকুৱা লাগিছে যে মই ঘূৰিয়ে যামগৈ তেনেকুৱা লাগিছে mau ke massage. Cherrapunji Mau ভালে এতিয়া 8 বছৰ হৈ গ'ল মজা লাগিছে আল্টিমেট আমি যেতিয়া বৰষুণ মানে চকুৰে চোৱা যিটো ভিউ সেই আমাৰ লক্ষ্যজিতে ড্ৰাইভ কৰি আছে আৰু ইভেন গ্ৰীচ বৰুৱা I wanted this love to survive now when I look in your heart. Hello guys, welcome to my YouTube channel. আজি আমি ভিডিওটো আৰম্ভ কৰিব লৈছো আজি আমি শিলঙলৈ গৈ আছো তো আপোনালোকে ব্লগটো চাই থাকিব এতিয়া মৰ্নিং 7:52 হৈছে টাইম বলক ভিডিওটো আৰম্ভ কৰো আৰু ভিডিও কাৰণে এইটোৱে নেকি হৈ আছে Bro, Shillong. Yeah. Where's Shillong? Where to Shillong? আমাক ইয়াত চেকগেটত ৰখালে ইয়াতে কৈছে কৰোনা ভেকচিনৰ চাৰ্টিফিকেট দেখাব লাগিব আৰু কোন কোন গৈছে ইয়াত সকলোৱে ডাটা এন্ট্ৰি কৰি যাব লাগিব গতিকে আমি ইয়াত সকলোৱে ডাটাখিনি এন্ট্ৰি কৰি লওঁ নেলাগে ই কৰিলে হ'ল এটা কৰিলে হ'ল নেকি You can add one more member. কপিৰাইট লাগি যাব নেকি আৰু গানটো How's the sauce? I know. বাবাৰে ভালে ফোন কৰিলা এতিয়া আমি ক'ত যাম ক'ত যাম আমি এতিয়া আজি শ্বিলং যাম একদম সঁচা কথা কৈছোঁ উপায় নাই আমি বহুত দেৰিকৈ ওলোৱা হ'ল মানে তাৰ কাৰণে এই পৰিস্থিতিটো হ'বলগীয়া হৈছে এতিয়া মানে 10 কিলোমিটাৰ ৰাস্তা যাবৰ কাৰণে মানে 1 ঘণ্টা লাগে 10 কিলোমিটাৰ যাবলৈ গ'লে 1 ঘণ্টা লাগে এতিয়া কি হয় আমি মানে বিশেষকৈ যে ঘূৰি যাম বুলি ভাবিছিলো এতিয়া আমাৰ থাকিলে মানে একো প্ৰব্লেম নাই ন কিন্তু ঘূৰি যাবলৈ হ'লে মানে এতিয়া মানে বেয়া হৈ গ'ল আমাৰ কাৰণে বহুত প্ৰব্লেম হৈ যাব গীজ বৰুৱা কি ক'বা তাকে ট্ৰেফিক আৰু বৰষুণটো নাপালে তোমাৰ শ্বিলং অহা নিচিনা ফিলটো নহ'ব কি ক'বা কি ক'ম এয়া শ্বিলঙৰ ট্ৰেফিক নকৈছো বহুত মানে কি বুলি ক'ব এতিয়া দীপাংকৰ কি ক'বা কি ক'ম আৰু গাইজ মজা লাগিছে ন পুৰা ফূৰ্তি আৰু আৰে কি কয় সবৰ কা ফল মিঠা হোতা হে এফালে ভালো লাগিছে এফালে বেয়াও লাগিছে ইমান ট্ৰেফিক ওকে আমাৰ লগত এতিয়া বলক গৈ থাকক ভিডিওটো চাই থাকক ফিল কৰি থাকক আমি কিমান কি কভাৰ কৰি দেখাব পাৰোঁ নাজানো সব দেখাবলৈ ট্ৰাই কৰিম এদিনততো সব দেখাবলৈ এতিয়া এই ট্ৰেফিকৰ মাজততো সম্ভৱ নহয় এতিয়া লাগিছে ঠিক আছে দিয়ক একচুৱেলি আমি আজি ভাবিছিলোঁ মৰ্ণিং প্ৰায় 5 to 5:30 ভিতৰত ওলাই যাম গুৱাহাটীৰ পৰা শ্বিলঙলৈ কিন্তু আমাৰ এতিয়া 8টা বাজি গ'ল লেট হৈ গ'ল কাৰণ আমাৰ যিখন গাড়ী আছে আমি গৈ আছোঁ এতিয়া গাড়ীখন আমাৰ নিজৰ নহয় আমি গাড়ীখন ভাড়াত লৈছোঁ আৰু আমি আজাৰাত আছিলোঁ জালুকবাৰী আৰু গাড়ীখন আমি লখৰাৰ পৰা লৈছোঁ আজাৰাৰ পৰা লখৰালৈ আহি গাড়ীখন লওঁতে মেলোঁতে আৰু বাকী সকলোৱে বেলেগ জেগাত আছিলে চবকে নিজৰ ঘৰৰ পৰা বা যোন য'ত আছিলে তাৰ পৰা পিক আপ কৰোঁতে মানে আমাৰ 3 ঘণ্টামান সময় লাগি গ'ল সেইটো কাৰণে আমি এতিয়া শ্বিলঙলৈ ওলাই যাওঁতেই 8টা বাজি গ'ল শ্বিলঙলৈ যোৱা ৰাস্তাৰ ভিউ আপোনালোকে দেখিছেনে কি সুন্দৰ গৈ খুবেই ভাল লাগিছে আৰু এটা কথা মানে আমাৰ কি হ'ল আৰু এটা মেইন কথা হ'ল কি আমি মানে থাকিবলৈ বুলি ওলোৱা নাই শ্বিলং আমি আপ ডাউন ট্ৰিপ বনাইছোঁ মানে আমি আজিয়ে যাম আৰু আজিয়ে ঘূৰি আহিম আমাৰ প্লানিংটো তেনেকুৱা মানে সেইটো কাৰণে
আমাৰ বহুত বেছিয়ে লেট হৈ গ'ল। আমি এতিয়া কিমান সময়ত পামগৈ আৰু কিমান সময়ত ঘূৰিম আমি এতিয়া ক'ব পৰা নাই। আমি সেইটো কাৰণে গৈ লওঁ, গৈ পিনি আপোনালোকক দেখাই আছোঁ কি হয়, আমি ঘূৰি আহিব পাৰোঁ নে নোৱাৰোঁ আজি, নে আমাৰ থাকিবলগীয়া হয় আমি সেইটো চিয়ৰ নহয়। কিন্তু আমি থাকিব নোৱাৰোঁ কাৰণ আমাৰ বিশেষ কাম এটা আছে, আমাৰ মানে সময় নাই, আমি আজি বেক হ'বই লাগিব আমাৰ। কিন্তু কি হয় তাত আমি গৈ লওঁ, যোৱাৰ পিছত গম পাম ব'লক। আৰু আপোনালোকে শ্বিলং কোনে কোনে আহিছে প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু ক'ত ক'ত শ্বিলঙৰ কোন কোন জেগা আপোনালোকে ফুৰিছে, কোন কোন ঠাই ফুৰিছে, ঠাইখিনিৰ নামো কমেণ্টত জনাব। That's awesome, Shillong. Shillong Shillong গৈ আছো। নিপন নিপন বললেও আপোনালোকৰ টিপটপ ভিউ এটা দেখাইছোঁ। এইপিনে আমাৰ লক্ষ্যজিতে ড্ৰাইভ কৰি আছে আৰু এইপিনে গ্ৰীচ বৰুৱা আগত, আমাৰ এইপিনে হীৰকজ্যোতি এইফালে আছে, এইফালে আছে দীপাংকৰ আৰু এইফালে মই গৈ আছোঁ মই নিপন। চাব বুজিছে নাই? অঁ আমি যেতিয়া ব্লগ বনাওঁ পিন্ধিবলৈ পইচা নাই, পিন্ধি আহিছোঁ শ্বিলঙলৈ, ইমান দুখৰ কথা। ভিডিঅ' চিডিঅ' চালে পইচা চইচা পালে মানে ভাল লাগিব। হেল্ল' গাইজ, আমি এতিয়া পালোহি উমিয়াম লেক। ইয়াত উমিয়াম লেকৰ আপোনালোকে ভিউ চাওক, একদম সুন্দৰ ভিউ, মানে চকুৰে চোৱা যিটো ভিউ সেই ভিউটো আপোনাৰ কেমেৰা আপোনালোকে দিব নোৱাৰে। এইফালে আহিব ৰখিব পৰা নাই, বৰষুণতো আপোনালোকক দেখাওঁ বুলি হ'লে অলপ নামি দিলোঁ, বৰষুণ হৈ আছে। আপোনালোকে ৰিয়েল ভিউটো চাওক। এয়া উমিয়াম লেকৰ আপোনালোকে ভিউ চাওক, কি সুন্দৰ ভিউ, দেখিছেনে কি সুন্দৰ ভিউ। আপোনালোকে উমিয়াম লেকক কোনে কোনে আহিছে জনাব কমেণ্ট বক্সত। আৰু মই আজিৰ পৰা প্ৰায় 8 বছৰ আগত ইয়ালৈ এবাৰ আহিছিলোঁ, আৰু যদি সম্ভৱ হয় মই ফটো বিচাৰি চাম। কেনেকুৱা লাগিছে বৰষুণত তিতি, কেনেকুৱা লাগিছে? মজা লাগিছে, আল্টিমেট বৰষুণত তিতা এইটো শ্বিলঙৰ মজা। শ্বিলঙৰ মজা, বৰষুণত শ্বিলং আহি যদি বৰষুণ, শ্বিলঙৰ মজাটো ক'ত? বৰষুণত ক'ত? বৰষুণ। ৰয়েল গ্ল'বেল ইউনিভাৰ্চিটি। কি লাগে এইটো? বৰষুণ দি আছে যদি চেল্ফি এখন তুলি লৈছোঁ, যিহেতু উমিয়াম লেকত এখন চেল্ফি লাগিবই, বৰষুণৰ মাজত এখন চেল্ফি। বৰষুণটো বেছি ডাঙৰকৈ দি দিলে, সেইকাৰণে আমি ভালকৈ দেখাব নোৱাৰিলোঁ, খুবেই দুখিত। ভাল ভিউটো দেখাব নোৱাৰিলোঁ। ঘূৰি আহোঁতে যদি আমি পোহৰত আহি পাওঁ তেতিয়া আপোনালোকৰ ইয়াৰ ভিউটো ভালকৈ দেখাম। বহুত ধুনীয়া ভিউ আছিলে, কিন্তু বৰষুণৰ কাৰণে দিব নোৱাৰিলোঁ। আমাৰ হাতত সময় যিহেতু কম, সেইটো কাৰণে আমি বেছি সময় তাত নৰলোঁ, আৰু বৰষুণটো দি দিলে, সেইটো কাৰণে আমি তাৰ পৰা ওলাই গুচি আহিলোঁ উমিয়াম লেকৰ পৰা। এতিয়া আমি আগলৈ আগবাঢ়ি যাওঁ আৰু আগত কি পাওঁ চাওঁ, আপোনালোকে চাই থাকিব ভিডিঅ'টো। আমি আকৌ উমিয়াম লেক পালোঁহি, অলপ আগত আহি ৰখিলোঁ, ইয়াৰ পৰা ভিউটো দেখি পোৱা যায়।
ফটোশ্বুট চলি আছে উমিয়াম লেকৰ নেক্সট ছেকেণ্ড ভিউ এইটো ইয়াত বৰষুণ নাই দিয়ে এতিয়া বৰষুণ নিদিয়াৰ কাৰণে আমি ইয়াৰ ভিউটোৱে চাবলৈ পাইছোঁ এখন নাও দেখিছা এই আছে তাত নাওখন ঘূৰি আছে দেখিছা কিবা জেগাটো বেলেগ বেলেগ লাগিছে নে ক'ৰবাত হা একদম ছুইজাৰলেণ্ড লাগিছে সঁচাকৈ মানে বহুত স্মল স্মল আইলেণ্ড আছে ন ইয়াতে মাজতে এটা ডাঙৰ আইলেণ্ড চব মানে একদম ফটো মৰাত বিজি হৈ গ'ল ফটো মৰাত ব্যস্ত আৰু যদি মই বিচাৰি পাওঁ 8 বছৰ আগৰ পুৰণি ফটো তেতিয়া আপোনালোকক এই ভিডিঅ'তে মই ফটো দেখাবলৈ চেষ্টা কৰিম বাৰু চাওঁ মম আৰু দিয়া ভাল লাগিল আৰু কি ক'ম আৰু আপোনালোকে এনেকৈ ভিডিঅ'বোৰ চাই থাকিব আৰু ভাল লাগে আপোনালোকৰ কাৰণে আৰু এইবাৰ মই মানে ছেকেণ্ড টাইম শ্বিলং আহি আছোঁ আগতে 2014ত মেট্ৰিক পাছ কৰাৰ পিছত এতিয়া 8 বছৰ হৈ গ'ল 2014ত আহিছিলোঁ ফাৰ্ষ্ট টাইম এতিয়া নেক্সট আহি আছোঁ এতিয়া ছেকেণ্ড টাইম আজি 8 বছৰৰ মূৰত আহিছোঁ দেখো কি ক'বা ফাইনেলি আমি শ্বিলঙৰ টাউনত সোমাই গ'লোঁ এতিয়া আমি শ্বিলং পাই যাম আৰু শ্বিলং পোৱাৰ পিছত আমি চেৰাপুঞ্জি গৈ আছোঁ আৰু আমি ভবাতকৈ বহুত লেট হৈ গ'ল মানে আমি এতিয়া বহুত লেট শ্বিলঙৰ ট্ৰেফিকটো কেনেকুৱা ফিল কৰিছা কোৱা শ্বিলঙৰ ট্ৰেফিকটো মানে মই এনেকুৱা লাগিছে যে মই ঘূৰিয়ে যামগৈ তেনেকুৱা লাগিছে কল খাব লৈছোঁ চবে কল খোৱাত ব্যস্ত চাওঁ জাহাজী কল খাই অহা নাই ন মজা লাগিছে বহুত ভোক লাগি আছিলে এতিয়া কল এটা পাইছোঁ কলটো খাই লওঁ এয়া ভিউ চাওক আমি টাউনখন পাইছোঁ আৰু কিন্তু এতিয়াও আমি জামতে ফচি আছোঁ ট্ৰেফিকত চব বহুত বেছি ট্ৰেফিকত আমি ফচি আছোঁ নজাৰা চাওক ছিকিম নিচিনা লাগিছে যে দেখোন গাড়ী চলাই কেনেকুৱা পাইছা দেখো বঢ়িয়া এতিয়া মানে ভিউটো দেখি একদম ভাল লাগি গৈছে জোচ হৈ গৈছে এনেকুৱা ভিউ হ'লে মানে অলপ কষ্ট কৰিলেও ভাল লাগে সৌন্দৰ্যটোৱে কষ্টটো নাইকিয়া কৰি দিয়ে ন কষ্টটো নাইকিয়া কৰি দিয়ে কাৰণে কষ্ট কৰিছে এই সৌন্দৰ্যটোৰ কাৰণে চাবলৈ কি কৰিলে ফোন ক্ৰিছ বৰুৱা তোমাৰ কিবা কষ্ট হৈছে নেকি নাই একদম টিপটপ ন সেইপিনে ভিউটো চাই ভাল লাগিছে ট্ৰেফিকৰ কাৰণে বেয়াও লাগিছে কষ্টও হৈছে দুইটাই আৰু ন দুইটাই কিন্তু দীপাংকৰ মোৰ ভালেই আমি এতিয়া অকণমান ভাল লাগিছে ৰিলেক্স ফিল কৰিছোঁ কাছ এনেকৈ আমি এক্সাৰচাইজ গৈ থাকিব পাৰিলে হয় আৰু ইমান চেৰাপুঞ্জি নাচি থাকিলে এয়া আমি ধুনীয়া টাউনখন চাওক শ্বিলঙৰ বহুত বেলেগ পজিশ্যনত আছে আকৌ গাড়ীখন এতিয়া হয় নাই চাওক আমি কি এনেকুৱা পজিশ্যনত আছোঁ ট্ৰাফিক চাওক ট্ৰাফিক এলেকাখন দেখিছেনে বাৰু আপোনালোকে কিমান ধুনীয়া দেখিয়ে ভাল লাগে আৰু হাকিমৰ
কেনেকুৱা ফিল গৰম খুব পাইছো আৰু গৰম পাইছে ন কেনেকৈ ফাৰ্ষ্টটো কেনেকৈ গৈছিলে ভবা নাছিলো ইমান ওলাব ধৰকে গ'ল খোৱা মানুহ আশা কৰি গৈছিলো আধা কেজিহে ওলাই গ'ল তুমি কি ক'বা এইটো ক্ষেত্ৰত কৈছে পৰমুখ আৰু হগা মানুহ নাই চাগে হয় নাই হয় হয় ধন্যবাদ কেনেকুৱা লাগিছে লক্ষ্য একদম এনেকুৱা ভাল লাগে কেনেকুৱা এক্সপিৰিয়েঞ্চ ড্ৰাইভিং বঢ়িয়া পাহাৰবিলাক দেখি বহুত মজা লাগিছে এই মানুহক সুধিয়ে হ'ল কি এইটো ৰাস্তা অহা নাই নহয় এই মানুহক ক'তকে সোধা না কৈ দিব না চেৰাপুঞ্জি কি ষ্টাৰ চেৰাপুঞ্জি নে ফ'ল্ডটো Ui Saudang Fal. Gue saudang desaj mau ke massage. চেৰাপুঞ্জি Isa nih. এই ৰহে না Iya jauh kia. বহুত ধুনীয়া একদম মনোমোহা পৰিৱেশ প্ৰাকৃতিক সৌন্দৰ্য মানে একদম ভৰপূৰ হৈ আছে ভৰপূৰ ভৰি আছে ন ভৰপূৰ একদম উপচি পৰিছে উপচি পৰিছে এতিয়া আমি কোনটো ৱাটাৰফলত গৈ আছো আমি উইচ চাউডাও ৱাটাৰফলত গৈ আছো আহিব কেতিয়াবা আপোনালোকে চাই থাকক ভিডিঅ'টো চাই থাকক এইটো ভিডিঅ' আমি ইমানতে সমাপ্ত কৰিছোঁ ইয়াৰ নেক্সট পাৰ্টত আপোনালোকে দেখি পাব আমি কোনটো ৱাটাৰফললৈ গৈ আছোঁ নহ'লে ভিডিঅ'টো বহুত লং হৈ যাব চ' এইটো পাৰ্ট ইমানতে সমাপ্ত কৰিছোঁ নেক্সট পাৰ্টত আপোনালোকে দেখি পাব আমি কোনটো ৱাটাৰফলত গৈ আছোঁ আৰু কিবা এটা পিটিকি দিব লাগে যে কিবা এনেকৈ মাৰি দিব লাগে যে কি কয় সেইটো নাজানো তাৰমানে এইটো কি কয় ইংলিছত সেইটো অকণ দবাই দিব ঘণ্টা ঘণ্টাটো কিবা এতিয়া টিচাৰ ট্ৰেইনটো বনোৱাৰ বাকী ব'লা নেক্সট বেলেগ হেৰি ভিডিঅ' ক'ত চলি আছে ইমান মজা সেইটো মজা লাগিছে